Good morning everyone. স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। এতিয়া পাপাৰ লগত যাব ওলাইছো নলবাৰী। মানে নলবাৰী অকমান কিবা কিবি বজাৰ কৰিব আছে ঠাণ্ডা বুলি। তো ষ্টাইল বজাৰ যাম বুলি ভাবি আছো। ইয়াত আহিলে মই ষ্টাইল বজাৰ যাওঁৱে কাৰণ কিয় তাত ৰিজনেবল প্ৰাইজত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পায়। এই কাৰণে এতিয়া পাপাৰ লগত যাম। আপোনালোকে চাই থাকিব মই কি আনো কি নানো এইবিলাক দেখাম আপোনালোকক। এতিয়া পাপা ওলাই আহিলে মই এতিয়া স্কুটিত উঠিম আৰু যাম। এতিয়া তেল ভৰাব আহিছোঁ। তেল ভৰাই আছে আৰু এইটো নতুন তেল ডিপু হয়। আজিকালি তেল ডিপুবিলাকো বহুত ধুনীয়া ধুনীয়াকৈ সজায়। এইটোত চাওক এইবিলাক গড় এনেকুৱা অকণমান ডিজাইন কৰি দিছে। এয়া ইপিনেও আছে এইবিলাক দেখিব ভাল লাগে আচলতে। এতিয়া পাপাৰ পিছত উঠি উঠি গৈ আছোঁ মই। যি স্পীডত চলাব এতিয়া টিউৰ চক পাম আৰু পোৱা নাই, গৈ আছোঁ টিউৰ চকলৈকে। এতিয়া বৰমা পালোঁ নেকি, কি পালোঁ এয়া। ইমান স্পীডত গৈ আছে নহয়, কাণ চান বিষাই গৈছে মোৰ। বৰমা পালোঁ এতিয়া চাগে। মূৰত এতিয়া বান্ধিয়ে লওঁ, এইখন কাণ বিষাই গৈছে। এয়া বান্ধি ল'লোঁ এতিয়া। এয়া নলবাৰী পালোঁ এতিয়া, নলবাৰী সোমালোঁ। গৈ আছোঁ আমি। ফাইনেলি ষ্টাইল বজাৰ পালোঁ, এতিয়া সোমাম। এতিয়া মনৰ অকণমান কিবা চাম বুলি আহিছোঁ। মনৰ কি পাওঁ, গৰম। টিকলা টিকলা বাচ্ছাবিলাকৰ কাপোৰবিলাক ইমান ধুনীয়া ন, চব লৈ যাওঁ লাগে। এনেকুৱা পেণ্ট ল'ম নেকি ভাবিছোঁ। এয়া MNCৰ ষ্টুডেণ্টো আহিছে কাপোৰ চাব। এতিয়া পাপাই পে'মেণ্ট কৰি আছে। জীয়েক বুলি অকণমান লুটি পুটি লওঁ আৰু আহিছোঁ যেতিয়া। আপোনালোকেও চাগে নিশ্চয় দেউতাৰ পৰা লয়। সেয়াই আৰু মই কিনিছোঁ, পাপাই পে'মেণ্ট কৰিছে, কৈছে ময়ে দিওঁ দে, মোৰো ভালে হ'ল। হাজবেণ্ডে দি পঠাইছিলে কিন্তু সেইখিনি এতিয়া জমা কৰি ৰাখি থ'ম। এতিয়া ওলাম আৰু ইয়াৰ পৰা। এতিয়া আহিলোঁ এম বজাৰত। হাজবেণ্ডৰ কাৰণে কিবা এটা লওঁ বুলি পাপাই ক'লে কিবা এটা লৈ ল'ব, তেখেতৰ কাৰণে কিবা এটা লৈ লওঁ। এতিয়া ঘৰলৈ যাম আৰু হৈ গ'ল শ্বপিং। টিহু পালোঁ, টিহুত একেলগে কলিতা ষ্ট'ৰলৈ আহিলোঁ মোৰ এটা কিবা কিনিব। এতিয়া ল'লোঁ, এতিয়া ঘৰ যাওঁ। পাপাৰ লগত ষ্টাইল বজাৰ গৈছিলোঁ, আপোনালোকক জনাইছোঁ। এতিয়া ষ্টাইল বজাৰৰ পৰা মই কি আনিলোঁ সেয়া আপোনালোকক দেখুৱাম। মোৰ বিশেষ একো নানিলোঁ। চাইছিলোঁ, ভাবিছিলোঁ চুৱেটাৰ কিবা আনিম বুলি, কিন্তু ইমান ভাল নালাগিলে মোৰ তাত। আজিকালি যিহেতুকে লং চুৱেটাৰবিলাক ওলাইছে, তো সেইবোৰ বেছি ভাল লাগে। তাত মিডিয়াম চাইজৰ আছিলে, সেইকাৰণে তাৰ পৰা নানিলোঁ। বহুতখিনি ষ্টাইল বজাৰৰ পৰা মনৰ কাৰণে আনিছোঁ এনেকুৱা মই কিছুমান হাইনেক, পূৰা একদম উলেন হয় আৰু পূৰা গললৈকে আহিব, ঠাণ্ডাৰ কাৰণে একদমেই ভাল। লাষ্ট টাইমো মই এনেকুৱা দুটা আনিছিলোঁ,
তো এইবাৰো মই ভাল শ্বেক ইমান নাছিলে, তো এনেকুৱা হোৱাইট আৰু গ্ৰীণ এটা শ্বেক আনিছোঁ, আৰু এটা আনিছোঁ মই হোৱাইট আৰু ব্লেক শ্বেক। এইবোৰ 150কৈ লৈছে, উলেন হয়, বহুত ভাল হয় পিন্ধিব ঠাণ্ডাত। তো তাৰ কাৰণে এই দুটা আনিছোঁ, আৰু তাৰ কাৰণে আনিছোঁ এনেকুৱা পেণ্ট, ঠাণ্ডাত পিন্ধা কাপোৰটো একদম মানে বহুত ভাল হয় তাত। এইবোৰ 180কৈ লৈছে, এনেকুৱা দুটা আনিছোঁ মই, তো এটা আৰু এনেকুৱা এটা ধুনীয়া হয়, ষ্টাইলিছ, ভাল লাগে আৰু এইবোৰ। হাজবেণ্ডৰ কাৰণে আনিছোঁ এনেকুৱা এটা ট্ৰাউজাৰ, এনেকুৱা আনিছোঁ এটা, কাৰণ ক'ব নহয় মোৰ কাৰণে একো নানিলা, তো পাপাই ক'লে আৰু তেওঁৰ কাৰণে কিবা এটা ল'ব, তো মই তেখেতৰ কাৰণে এনেকুৱা এটা ল'লোঁ। আৰু মোৰতো তাত তেনেকুৱা একো নাপালোঁ, বহুত ঘূৰিলোঁ, পিছে নাপালোঁ আৰু এনেকুৱা। এইটো বাজাৰ ইণ্ডিয়াৰ পৰা ল'লোঁ নে এম বাজাৰৰ পৰা ল'লোঁ নাজানো, পাহৰিলোঁ মই। এইটোত লৈছে 575। যিহেতুকে অলৰেডি চুৱেটাৰ জেকেট আছে মোৰ, সেইকাৰণে তথাপি ছোৱালীবিলাক বস্তু জানেই আৰু যিমান হ'লেও নাতে, এটা যদি আছে আকৌ লাগিব সেনেকুৱা টাইপত। তো মই কিবা এটা কিনিম বুলি গৈছিলোঁ, কিন্তু নাপালোঁ মোৰ কাৰণে ভাল, সেইকাৰণে আহি পেলাই টিহুতে চালোঁ আৰু টিহু কলিদাছৰ পৰা মই এটা ল'লোঁ গৰম নাইটি। এয়া চাওক, খুব ধুনীয়া হয়, পূৰা একদম গৰম। হাতখন অকণমান চিলাব লাগিব, তথাপি আৰু আনিলোঁ, আৰু পাপাই ক'লে যে লৈ ল, এইকাৰণে গৰম নাইটি এটা ল'লোঁ। আৰু ফাইনেলি ল'লোঁ এটা চুৱেটাৰ, পাপাই দিলে। এয়া চাওক, পিন্ধিলে, যেতিয়া পিন্ধিম আপোনালোকক দেখুৱাম কেনেকুৱা হয়। একদমেই ছফ্ট হয় কাপোৰটো, চাওক একদমেই স্মুথ, পিন্ধিব খুব আৰাম হ'ব যেন লাগিছে মোৰ। তো এইটো মোৰ ভাল লাগিলে, আৰু লঙো হয়, পিন্ধিলে আপোনালোকক দেখাম, পিন্ধিলে আপোনালোকে দেখা পাব। তো ভাল লাগিলে, এইখিনিয়ে বজাৰ কৰিলোঁ। এই চুৱেটাৰটোত ল'লে 1850, কমাই পিনে অকণমান কিবা 1600 মান ল'লে চাগে। তো এইটো 1600 চামথিং কিবা লৈছে। আৰু উলেন নাইটিটোত লৈছে, এইটোত আই থিংক এইটোত কিমান ল'লে, 665 আছিলে দাম, প্ৰাইচ ইয়াৰে। তো এইটোত লৈছে 550 নে কিবা এনেকুৱা লৈছে। ঠিকেই আছে প্ৰাইচটো, ল'বই আৰু এনেকুৱা। আমি যাব ওলাইছোঁ অকণমান ওলাই, মা মই টিকলা অকণমান ফুৰি আহোঁ বুলি ভাবিছোঁ, দেখুৱাম ক'ত যাম। আমি আগতে য'ত একেলগে ভাড়া ৰেণ্টত আছিলোঁ, য'ত একেলগে ভাড়া আছিলোঁ আমি, তাৰে বাইদেউহঁতৰ ঘৰত যাম, এটা ঘৰুৱা সম্পৰ্কৰ নিচিনাই। চ' আমি ওলালোঁ, এতিয়া গৈ আছোঁ। আহি পালোঁ এতিয়া ঘৰ। এয়া বাইদেউ পূৰা একদম পূৰা আমাক দেখাই আছে অৰিফ্লেমৰ এইবিলাক কিবা কিবি বিজনেছ কৰে। ময়ো কিবা এটা ল'ম বুলি ভাবিছোঁ, কিন্তু দামেই বহুত। মোকো এটা কিবা ভাল চাই দিচোন তই, অলপমান মুখত কৰিব। এইটো মোক দিছে মানে, এনেই দিছ নেকি? আৰু মাই কিবা ল'ব নে কি চাই আছে। বাহঁতৰ ঘৰত আহিছোঁ, চাহ তাহ খালোঁ, মন শুই গ'ল। এতিয়া আমি এয়া তাইৰ বস্তুবিলাক চাই আছোঁ। আমি বহুত পুৰণা মানে আমাৰ চিনাকি, 8 বছৰমান আমি একেলগে ৰেণ্টত আছিলোঁ। তো
তো এনেকৈ আৰু এতিয়া ঘৰুৱা পৰিৱেশৰ নিচিনা হৈ গৈছে মই আহিছোঁ এতিয়া বাহঁতৰ ঘৰত মাতিও থাকে খুব মৰমো কৰে সেয়াই আৰু আহিছোঁ যেতিয়া কিবা এটা লৈ লওঁ আৰু এই টনাৰটোৱে লৈ লওঁ মানে এইটো ল'ম বুলি ভাবিছোঁ চাওঁতো ইউজ কৰি চাওঁ কেনেকুৱা বস্তুবিলাক দেখিলে চব লওঁ লওঁ লাগে বাহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া অকণমান এনেই আছোঁ মায়ে ভাত বনাব যাব আৰু মই অকণমান লাগি দিওঁ কি বনাই চাওঁ তাকে মনো শুই যাব সোনকাল দিনতো বেছি শুৱা নহ'লে তাতে অকণমান এনেই শুই আছিলে সেয়াই আৰু ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আকৌ আন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল আজিলৈ বাই বাই গুড নাইট